নমস্কাৰ বন্ধুসকল, আজি মই মোৰ জীৱনত ঘটা এটা সঁচা কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহকটীয়া সমষ্টিৰ আছাবামচা বাগিচাত। আমাৰ বাগিচাখন নাহকটীয়া চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰমান নিলগত অৱস্থিত। নাহকটীয়া চহৰৰ পৰা মৰাণ ৰোডত 9 কিলোমিটাৰমান আহিলে দিচাং নৈখনৰ ওপৰত থকা দলংখন পাৰ হ'লেই আমাৰ আছাবামচা বাগিচা। দলংখন পাৰ হৈ 1 কিলোমিটাৰমান আহিলে বাওঁফালে আছাবামচা বাগিচালৈ সোমাই যোৱা ৰাস্তাটো আছে। ৰাস্তাটো ব্লক দিয়া ৰাস্তা। ৰাস্তাটোত সোমাওঁতে প্ৰায় বাগানবিলাকত থকাৰ দৰে গেট এখন আছে। গেটখন আছে কিন্তু চকীদাৰ নাই, অনবৰতে খোলাই থাকে। গেটৰ পৰা প্ৰায় 3.5 কিলোমিটাৰমান বাট বসতি অঞ্চললৈকে। গোটেই ৰাস্তাটো সাংঘাতিক টাৰ্ণিং আছে। এদিনীয়া মানুহ অলপ স্পীডত আহিলে দুৰ্ঘটনা হোৱাটো খাটাং, বিশেষকৈ নিশাৰ ভাগত। মেইন ৰোডৰ পৰা ফালৰি কাটি সোমোৱাৰ লগে লগে দেখিব ৰাস্তাটোৰ দুয়োকাষে ওখ ইউকেলিপ্টাছ গছৰ শাৰী। বহুত সুন্দৰ ওখ গছবিলাক, বহুত ধুনীয়া। কিন্তু দিনতহে ধুনীয়া, ৰাতি ভয়ংকৰ। একা বেকা ৰাস্তাটো একেবাৰে নিজান, কিন্তু সুন্দৰ বাগান, চাহ বাগানৰ পৰিৱেশ। দিনত বহুত ধুনীয়া মনোমোহা দৃশ্য। দুয়োফালে চাহ গছ আৰু চাহ গছ, বেলেগ একো নাই। চৌদিশে মাথো সেউজীয়া। গেটৰ পৰা সোমাই গ'লে 100 মিটাৰমানতে থকা প্ৰথম টাৰ্ণিংটো বাওঁহাতে ল'ব লাগে। সেইখিনিতে দুয়োফালে থকা বাগিচাখন মেইন ৰাস্তাটোতকৈ 2 ফুটমান ওখ। সেয়েহে ঠাইডোখৰ ৰাতি বহুত আন্ধাৰ লাগে, জংঘলৰ দৰে। আৰু বাগানখন ওখ থকা বাবে আগফালে একো নেদেখি। আকৌ সেইখিনিতে ৰাস্তাটো অলপ ওপৰলৈ উঠি যোৱা। টাৰ্ণিংটোৰ আগত আৰু পাছত স্পীড ব্ৰেকাৰ আছে, গতিকে স্পীড যাওঁ বুলি ক'লেও নোৱাৰি। আগতে স্পীড ব্ৰেকাৰ নাছিলে বাৰু। আজি 3 মাহমান আগত সেইখিনিতে এক্সিডেণ্ট এটা হোৱাৰ পিছত স্পীড ব্ৰেকাৰকেইটা বনাই দিলে। এক্সিডেণ্টটোত আমাৰ কাষৰে চামুগুৰি গাঁৱৰ ডেকা ল'ৰা এটা ঢুকাইছিল। এক্সিডেণ্টটোৰ 2 দিনমানৰ পাছতে আৰু এটা এক্সিডেণ্ট হৈছিল তাতে, কিন্তু কোনো প্ৰাণহানি নহ'ল। সেই ঠাইখিনিক মানুহে অলপ ভয়ো কৰে, কাৰণ আজি প্ৰায় 10-11 বছৰ আগতে সেইখিনি ঠাইতে 2জনী নেপালী গাভৰু ছোৱালী বজ্ৰপাতত মৰিছিল। চিপচিপীয়া বৰষুণ দি থকাৰ কাৰণে ছোৱালী 2জনী গছ এজোপাৰ তলত আশ্ৰয় লৈছিল। কিন্তু সেই সময়তে বজ্ৰপাত মাৰি 2জনীকে মাৰি পেলালে। 2জনী তাতে পৰি থাকিল। ময়ো চাবলৈ গৈছিলোঁ। ধুনীয়াকৈ শুই থকাৰ দৰে পৰি আছিল 2জনী, হাতত হাত ধৰি। ডাঙৰজনীৰ ডিঙিত আগৰ নকিয়া কিপেড মোবাইল এটা ওলমি আছিলে, আৰু ফোনটো বাৰে বাজি আছিলে, আগৰ নকিয়া ৰিংটনটো। ঘটনাটো হোৱাৰ পাছতে মানুহে গছজোপা কাটি পেলালে, কিন্তু মূঢ়াটো আছে, উভালি নেপেলালে। ঘটনাটো হোৱাৰ পাছত বহুতৰে মুখত শুনিব পাইছোঁ যে তাত ৰাতি মোবাইলৰ ৰিংটনটো বাজে বুলি। মই শুনা নাই, আৰু এইবোৰ মিছা বুলিয়ে মই ভাবোঁ। কিন্তু মোৰ মনত আছে, এদিন চাইকেলত আহি থাকোঁতে ঠিক সেইখিনিতে চাইকেলৰ চেণ্ডেল পৰি গৈছিল। বুকুখন ধপধপাই গৈছিল একেবাৰে। চাইকেলৰ লগতে দৌৰ মাৰি আহি অলপ আগত চেইনডাল লগালোঁ। মানুহে কোৱা শুনিছোঁ ঠাইডোখৰ বেয়া হৈ গ'ল বুলি। তাৰ পিছতে 2টা গাড়ী এক্সিডেণ্ট। আকৌ প্ৰায় আজি 1.5 বছৰমান আগৰ কথা, আমাৰ আছাবামৰে এজন আদহীয়া ব্যক্তি চাইকেলেৰে গৈ থাকোঁতে সেইখিনিতে পৰি মৰিল। গতিকে মানুহৰ মনত এটা বিশ্বাস আছে যে ঠাইডোখৰ বেয়া, কিবা এটা বেয়া শক্তি আছে তাত। ৰাস্তাটো ভয় লগা হোৱাৰ অন্য এটা কাৰণ হ'ল বাঘ। চাহ বাগানত আৰু বাঘ থকা কথাটো আজিৰ নহয়। আমি সৰুৰে পৰা বাঘ পাইছোঁ। খুব সম্ভৱ 2003-04 চনত আছাবামত বাঘ এটা মাৰিছিল। সেইটো চাবলৈ আমাক স্কুলো ছুটি দিছিল। আমি তেতিয়া LP স্কুলৰ ছাত্ৰ। গতিকে বাগানত বাঘ থাকেই আৰু থাকিবই। কিন্তু এতিয়া বাঘৰ সংখ্যাটো বাঢ়িছে। তাকে দেখি আছাবাম গেট ৰাস্তাটোত প্ৰায়ে মানুহে বাঘ লগ পায়। COVID-19ৰ সময়ছোৱাতনো বাইকেৰে গৈ থকা এগৰাকী মহিলাৰ ওপৰতে জঁপিয়াই দিছিল বাঘ এটাই। যিহেতু প্ৰায় 3.5 কিলোমিটাৰ ৰাস্তা একেবাৰে নিৰ্জন, চাৰিওফালে বাগান আৰু ডাঙৰ গছ। কেনেবাকৈ যদি বাঘ এটা ৰাস্তাত ওলাই ৰৈ থাকে, সেইদিনা মৰিলোঁ। সেইটো এটা ভয়। সেইবোৰতো আছেই, বাঘ ভালুক জীৱ জন্তু। কিন্তু নিৰ্জন ৰাস্তাত আটাইতকৈ বেছি ভয় কৰিবলগীয়া প্ৰাণীটোৱে হ'ল কিন্তু মানুহৰ পৰাই আটাইতকৈ বেছি ভয়।
ৰাস্তাটো ভয় লগা হোৱাৰ অন্য এটা কাৰণ হ'ল ডকাইত। মই বাৰু ৰাস্তাটোত ডকাইতৰ কেছ তেনেকৈ শুনা নাই, কিন্তু কেইদিনমান আগতে চিলনী চোৰ ওলাইছে। এগৰাকী মহিলাই সন্ধিয়া চাইকেলেৰে গৈ থাকোঁতে মোবাইলটো এখন হাতে লৈ টৰ্চ জ্বলাই গৈ আছিলে। পিছফালৰ পৰা বাইক এখন আহি মোবাইলটো থাপ মাৰি লৈ গ'ল। ৰাস্তাটো মাত্ৰ 3.5 কিলোমিটাৰ, কিন্তু টাৰ্ণিং কি চাব, সাংঘাতিক। সাধাৰণতে নিৰ্জন ভয় লগা ৰাস্তাবোৰ মানুহে অলপ স্পীডত পাৰ হৈ যাব বিচাৰে। এই ৰাস্তাটোত আকৌ সেইটোও নোৱাৰি। বেয়া ৰাস্তা, আকৌ টাৰ্ণিংবোৰৰ বাবে সৰু সুৰা হাত ভৰি ভঙা এক্সিডেণ্ট কিমান যে হৈছে তাৰ কোনো হিচাপ নাই। এই ৰাস্তাটোকে আমি আছাপাম গেট ৰাস্তা বুলি কওঁ। আমি সেই ৰাস্তাটোৰে প্ৰায়ে অহা যোৱা কৰোঁ। আমি বুলিয়ে নহয়, সকলোৱে কৰিবই লাগিব। কিন্তু সন্ধিয়াৰ পাছত মানুহৰ আহ যাহ প্ৰায় নহয় বুলিয়েই ক'ব পাৰি। তাতছে তোলাই বাইক বা গাড়ী এখনমান। আমি আকৌ পিছবেলা সদায় নাহৰণিলৈ বুলি সেই ৰাস্তাটোৰে অহা যোৱা কৰোঁ। ঘূৰি আহোঁতে প্ৰায় সন্ধিয়া হয়। নাহৰণি যাওঁ মানে গধূলি অলপ আড্ডা মাৰিবলৈ যাওঁ। কেতিয়াবা লগৰ নাপালে মই অকলেও যাওঁ। কিন্তু আগতে সেই ৰাস্তাটো আছাপামৰ পৰা ওলাই যোৱা প্ৰধান ৰাস্তা আছিল। সেইবাবে সৰুৰে পৰাই কিমান বাৰ অহা যোৱা কৰিছোঁ তাৰ হিচাপ নাই। কি দিন কি ৰাতি সকলোৱে সেইটো ৰাস্তাৰে অহা যোৱা কৰে। কিন্তু আজি অলপ দিন ধৰি ৰাস্তাটোত কিবা বেলেগ ধৰণৰ অনুভৱ হয়। দিনত হওক বা ৰাতিয়ে হওক, কিবা এটা নিগেটিভ এনাৰ্জি অনুভৱ হৈছিলে। খোলাখুলিকৈ ক'বলৈ গ'লে অলপ ভয় ভাৱ এটা অনুভৱ হৈ আছিলে। কিয় হৈছিলে নাজানো। আজি কেইদিনমান আগতে আমি বাইকত গৈ থাকোঁতে মোৰ লগৰ সুপেন্দাক ক'লোঁ যে ৰাস্তাটো কিবা ভয় লগাৰ দৰে লাগে আজিকালি। কিবা এটা ভাল নালাগে ৰাস্তাটোত অহা যোৱা কৰিবলৈ। কিন্তু কি আচৰিত, তেওঁ লগে লগে হৈ দিলে। তেওঁ ক'লে যে তেওঁৰো তেনেকুৱা অনুভৱ হৈছে, কিবা এটা নিগেটিভ এনাৰ্জি। তেওঁ বাঘৰ কথাটোত ভিত্তি কৰি ক'লে যে আজিকালি আমাৰ ঘৰুৱা ৰেছপনচিবিলিটিবোৰ বাঢ়িছে, সেইকাৰণে চাগে আমাৰ ভয়টো বাঢ়িছে। সেইকাৰণে আমি ভয় কৰোঁ ৰাতি বা সন্ধিয়া ওলাই যাবলৈ চাগে। তেনেকৈ কথা পাতি আমি হাঁহি মাতি কথাটো উৰুৱাই দিলোঁ। আমি অহা যোৱা কৰিয়ে থাকিলোঁ, চব ঠিকে থাকে। কিন্তু অহা যোৱা কৰোঁতে সেই বিশেষ টাৰ্ণিংটোত সেইখিনিতে অট'মেটিক আমাৰ কথা পতাটো স্তব্ধ হৈ যায়। আমাৰ কথাবোৰ বন্ধ হৈ যায় আৰু বাইকৰ স্পীড বাঢ়ি যায়। সেইডোখৰ পাৰ হ'লে আমাৰ কথা আকৌ আৰম্ভ হয়। তেনেকৈ চলি আছিল সকলো। তেনেতে আহিল সেই বিশেষ অভিশপ্ত সন্ধিয়াটো। সেইদিনা আছিলে 27 ছেপ্টেম্বৰ 2025। মই আৰু মোৰ লগৰ সুপেন্দা নাহৰকটীয়াৰ পৰা আমি মোৰ বুলেটখন লৈ আহি আছিলোঁ। আহি ৰাঙলী পথাৰ পাই ৰৈ পাণ এখন খালোঁ তাতে। তাৰ পৰা মোৰ মনত কি হৈছিল নাজানো, কিন্তু মোৰ ভাৱ আহিছিল যে আজি গেটৰ ফালে নাযাওঁ বুলি। কথাটো সুপেন্দাকো ক'লোঁ, কিন্তু কি হ'ল নাজানো, আকৌ বাইকখন ঘূৰাই গেটৰ ফালে আহি দিলোঁ। ঘৰলৈ অহা যোৱা কৰা আন এটা বাটো আছে গাঁৱৰ মাজে মাজে। আমি সেইটো বাটেৰে যাম বুলি ভাবিও সেইফালে নগৈ গেটৰ ফালে আহিলোঁ। ঠিকেই আছে, একো নাই, গৈ আছোঁ ধুনীয়াকৈ। আমি যেতিয়া আছাপাম গেট ৰাস্তাটো সোমাইছোঁ তেতিয়া সময় চাগে 7:30 বাজিছে, সন্ধিয়া। আৰু সন্ধিয়া হ'লেও ৰাস্তাটো কিন্তু ঘিটমিট আন্ধাৰ। পিছে একো নাই, আমি সহজভাৱে আন দিনৰ দৰেই সোমাই আহিলোঁ। সোমোৱাৰ লগে লগে সদায়ৰ দৰে সেইদিনাও বাইকৰ স্পীড অলপ বাঢ়ি গ'ল। ইউক্ৰেপটাছ গছৰ শাৰীটো পাৰ হৈ অলপ ওপৰলৈ উঠি যোৱা সেই ঠাইডোখৰ বাওঁহাতে লোৱা টাৰ্ণিংটো আমি পাইছিলোঁহে। টাৰ্ণিংটোৰ অলপ আগত থকা স্পীড ব্ৰেকাৰটো পাৰ হৈছোঁ, মানে টাৰ্ণিংটো ঘূৰিয়ে ছেকেণ্ড স্পীড ব্ৰেকাৰটো পাৰ কৰিছোঁহে মাত্ৰ। সুপেন্দাই মোক কৈছে, ঐ চাচা, এইটো কি হয়? তাৰ মাতটো অলপ ভয়ৰ ভাৱ স্পষ্ট। যিহেতু স্পীড ব্ৰেকাৰ পাৰ কৰি আছিলোঁ, মোৰ ধ্যান স্পীড ব্ৰেকাৰত আছিলে, কিন্তু বাইকখনটো গৈয়ে আছিলে। মই যেতিয়া আগফালে চাইছোঁ, একেবাৰে ৰঙা শাৰী পিন্ধা এজনী ডিপলি ধুনীয়া মাইকী মানুহ থিয় হৈ আছে। আচৰিত ধুনীয়া, শাৰীখন মাটিত চুঁচৰি থকাকৈ পিন্ধিছে, ৰৈ আছে ঠিক সেইখিনিতে য'ত ছোৱালী দুজনী মৰিছিল।
একেবাৰে শুদ্ধ বগা মানুহ আৰু একেবাৰে ৰঙা হাড়ি। বাইকৰ লাইট আপাৰ কৰি থোৱা আছিল, লাইটটো তাৰ মুখত পৰিছে, তাকো বুলেটৰ হেডলাইট। কিন্তু অলপো লৰচৰ নাই বা চকুহাল পোহৰৰ পৰা বচাবলৈ হাতখনো দাঙি অনা নাই। মূৰ্তি নিচিনাকৈ থিয় হৈ আছে ৰাস্তাটো সোঁ মাজৰ পৰা অকণমান সোঁফালে। মই পাৰ্য বাইকখন বাওঁফালে নিবলৈ চেষ্টা কৰিছোঁ, কিন্তু নাই পৰা। সেইজনী ডাইৰেক্ট আমাক চাই আছে। যেতিয়া বাইকখন তাৰ কাষেৰে পাৰ হৈ গ'ল, যিটো হাঁহি মাৰিছে নহয়, এলাপেচা মানুহৰ কলিজা ফাটি যাব ভয়ত। মুখখন লাহেকৈ মেলিছে, কিন্তু বহুত বহলকৈ মেল খাইছে। গুৰিত দাঁত পৰ্যন্ত দেখি গৈছে, একদম যেন সকলো শ্ল' মোশ্যনত হৈ থকাৰ দৰে লাগিল। একেবাৰে তাৰ ওচৰৰ পৰা বাইকখন পাৰ কৰি আহিলোঁ, কিন্তু 1 ইঞ্চিও লৰচৰ নহ'ল। বুকুখন বহুত জোৰ ধপধপাইছে, গাটো গধুৰ লাগিছে, কিন্তু মনৰ জোৰত এক্সেলেটৰ পকাই দিলোঁ। কিমান স্পীড নাজানো, কিন্তু বহুত স্পীড। সেইটো ৰাস্তাত 70-80টো বহুত স্পীড, নোৱাৰে তাত চলাবলৈ। ৰাস্তাটো বেয়া হৈছে আৰু সঘনাই হেভি টাৰ্ণিংবোৰৰ বাবে, কিন্তু তাতকৈ বেছি স্পীডত গৈ আছিলোঁ আমি। সেই যে তাৰ হাঁহিটো দেখিলোঁ, সেইখিনিৰ পৰা প্ৰায় 3 কিলোমিটাৰমান বাট কেনেকৈ আহিলোঁ নাজানো, মনতো নাই। মাত্ৰ এবাৰ সুপেন্দাৰ চিঞৰ শুনিলোঁ, ঐ লাহে লাহে চলা, সিমানেই। সঁচা কথা ক'বলৈ গ'লে বাইকখন মই চলোৱা নাই, সেইখিনি সময়ত বাইকখনেহে মোক লৈ আনিলে। একেবাৰে আহি মেনেজাৰ বাংলাৰ ওচৰত অলপ শ্ল' কৰিলোঁ। সেইখিনিতে গাড়ী এখনো লগ পালোঁ গেটৰ ফালে গৈ থকা। তাৰ পৰা সোঁহাতে টাৰ্ণিংটো লৈয়ে ডাক্তৰ বাংলা, তাৰ পৰা ফেক্টৰী গেটৰ সন্মুখত তেতিয়া বাবু বা মহৰীবিলাকে ভিৰ কৰিছে। দিনটোৰ কাম কৰি ওলাইছে চাগে। বাইকখন ডাইৰেক্ট তাতে ৰখালোঁ। মোৰ লগৰ এজন বাবুক ফোপাই কথাখিনি ক'লোঁ, তাক লগ ধৰিলোঁ, বলচোন এবাৰ গৈ আহোঁ, এতিয়া আছে নাই চাই আহোঁ বুলি। কিন্তু নগ'ল, সিহঁতৰ মিটিং আছিলে বৰ চাহাবৰ লগত। তাৰ পাছত সুপেন্দাই ক'লে, গোলাপজানৰ দোকানত যাওঁ ব'ল, তাত মানুহ লগ পাই যাম। গোলাপজান আমাৰ লগৰ, তাৰ দোকানখনত সন্ধিয়া কেৰম বোৰ্ড খেলিবলৈ ল'ৰাকেইটা গোট খায়ে থাকে। গুচি গ'লোঁ তাত, চবকে গোটেই কথাখিনি ক'লোঁ। চবকে ক'লোঁ বলচোন চাই আহোঁ। 2জনমান যাব ওলাইছিলে, কিন্তু ডাঙৰ মানুহ এজনে নালাগে বুলি কোৱাত যোৱা নহ'ল। ঘৰ আহিলোঁ, গা পা ধুই ভাত খাই শুব ল'লোঁ, কিন্তু টোপনি নাহিল। এতিয়া আহিছোঁ সুপেন্দাৰ পইণ্ট অফ ভিউলৈ। কি দেখিলে তেওঁ, যিহেতু তেওঁ বাইকৰ পিছফালে বহি আছিলে। তেওঁ মোতকৈ বেছি ভালকৈ দেখিলে। তেওঁ মই দেখাৰ দৰে এজনী আচৰিত ধুনীয়া মাইকী মানুহ দেখিলে। ৰঙা শাৰী পৰিহিতা, একেবাৰে শুদ্ধ বগা ছোৱালী, চব ৰঙা। কিন্তু তেওঁ ভালকৈ দেখিলে ছোৱালীজনীৰ চকু, ধুনীয়া চকু। কিন্তু বুলেটৰ বাইকৰ আপাৰত থকা হেডলাইটৰ পোহৰ পৰিও এবাৰৰ বাবেও চকুৰ পতাত জাপ হোৱা নাছিল বা চকু চাট মৰা নাছিল, যিহেতু সাধাৰণ মানুহৰ ক্ষেত্ৰত হ'বই নোৱাৰে। আৰু সেই ভয়ংকৰ হাঁহিটো তেওঁ দেখিছিল। এতিয়া কথা হ'ল, কি আছিল সেইজনী, মানুহ নে ভূত নে আন কিবা? আমি সাধাৰণতে সেই ৰাস্তাত অহা যোৱা কৰা মানুহবোৰৰ 80% মানুহকে চিনি পাওঁ। নামে হয়তো নেজানিলেও গম পাওঁ ই আমাৰ ইয়াৰ মানুহ বুলি। মোতকৈ সুপেন্দা বেছি চিনি পায়, কাৰণ তেওঁ ইলেকশ্যন খেলা মানুহ। এনেকৈও তেওঁ মোতকৈ বেছি মানুহ চিনি পায়, কিন্তু আমি দুইজনে সেইজনীক চিনি নাপালোঁ। যদি ক'ৰবাৰ পৰা গৈছিল বা ক'ৰবাৰ পৰা আহি আছিলে, তেন্তে খোজ কাঢ়ি থাকিব লাগিছিল বা আমাক হাত দেখাই ৰখাব লাগিছিল। ৰৈ যে আছিলে, তাকো ৰাস্তাটোৰ সোঁ মাজত বুলিব পাৰি। বাইকখন দেখি 1 ইঞ্চিও লৰচৰ নকৰিলে, যিটো নেকি মানুহে কৰিব নোৱাৰে। মানুহ হ'লে অলপ হ'লেও লৰচৰ কৰিবই। তাতোতকৈ ডাঙৰ কথা হ'ল, এজনী মাইকী মানুহ সেই ৰাস্তাটো ইমান ৰাতি যাবলৈ সাহস নকৰে, তাকো অকলে। আৰু কেনেবাকৈ যদিও যায়, যিটো প্ৰায়ে অসম্ভৱ, হ'লেও ধৰি লৈছোঁ যে গৈছে, তেনেহ'লে ওচৰৰ মানুহে হ'ব লাগিব। দূৰৰ মানুহটো আৰু খোজকাঢ়ি নাযায়। ওচৰৰ মানুহে কিন্তু ইমান ঘুপঘুপীয়া আন্ধাৰত অন্ততঃ সেই ঠাইখিনিত ৰৈ নাথাকে। সেইটোও খাটাং, কাৰণ জানেই যে সেই ঠাইডোখৰ বেয়া বুলি। অকল ঠাইডোখৰ বুলিয়ে নহয়, আছাবাম গেটৰ ৰাস্তাটো কোনো ঠাইতে অকলে ৰখি থাকিবলৈ ভয় লাগিব, বিশেষকৈ ৰাতি। কিন্তু মাইকী মানুহ এজনী ৰৈ আছে, তাকো সেইখিনি ঠাইত, কি বুলি ক'ব? মাইকী মানুহে কেতিয়াও নাযায় সেইটো ৰাস্তাত অকলে।
পাগলী বুলিও ক'ব নোৱাৰোঁ। ইমান ধুনীয়াকৈ শাৰী পিন্ধি থকা ইমান ধুনীয়া পাগলী মইতো দেখা নাই ক'তো। ইমান পৰিপাটি পাগলী দেখা নাই, অন্ততঃ আমাৰ এই অঞ্চলত। আৰু থকা হ'লে গম পালোঁ হয় ইমান দিনে। যদি কোনোবাই অনৈতিক কাম কৰিবলৈ গৈছিল বুলি ভাবোঁ, তেনেহ'লে তাই বাগানত লুকাই থাকিল হয় বা আমাক দেখি বাগানত সোমাই দিলে হয়। আৰু যদি ডকাইতৰ দল বুলি ভাবোঁ, তেনেহ'লে আমাক ৰখাবলৈ চেষ্টা কৰিলে হয় বা মাৰিবলৈ চেষ্টা কৰিলে হয়। আৰু শেষত সেই ভয়ংকৰ হাঁহিটো, সাধাৰণ মাইকী মানুহ এজনীয়ে তেনেকুৱা ভয় লগা হাঁহি মাৰিবই নোৱাৰে, তাকো তেনেকুৱা ভয় লগা ঠাইত য'ত নেকি ৩-৪জন মানুহ মৰিছে, তাকো ঘোপ মৰা আন্ধাৰত অকলে ৰৈ। পাছদিনা আমি কথা পাতিছোঁ। ২৭ তাৰিখটো আমাৰ বাবে বৰ বেয়া দিন আছিলে। হয়ো হয়, নাহৰকটীয়ালৈ যাওঁতেও আমাৰ বাইকৰ আগত ছোৱালীজনী আহি দিছিলে। কথমপি তাইক বচালোঁ। এই যে ইমান দিনে আমি মনটো অলপ বেয়া লাগি আছিলে, কিবা এটা নিগেটিভ এনাৰ্জি অনুভৱ কৰিছিলোঁ এইটো ৰাস্তাত। আচলতে বহু সময়ত আমাৰ ছিক্স চেন্সে আমাক বহু কথাই কয়। আমি কিন্তু অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন। আমাৰ ছিক্স চেন্সে সেয়ে আমাক কৈ আছিলে যে ৰাস্তাটোত নাযাবি, কিন্তু আমি নুশুনিলোঁ। অকণ বুকুখন ডাঠ বুলিহে, নহ'লে থতমত খাই যদি নলাতে সোমাই গ'লোঁ হয় বা গছতে মাৰি দিয়া হ'লে মানুহে ভাবিলে হয় স্পীড চলাই মৰিলে বুলি। ধন্যবাদ।